অলপমান ব্ৰইলাৰ বনাম বুলি ভাবিছোঁ। ব্ৰইলাৰ মাংস এয়া এইটো ধুই লৈছোঁ। ইয়াতে আদা নহৰু অকণমান খুন্দি আছোঁ। ইয়াতে পিঁয়াজ, বিলাহী এটা, আলু দুটা কাটি লৈছোঁ সৰু সৰু। এইটো আদা নহৰু হৈ গ'ল। আদা নহৰু খুন্দি লৈছোঁ, খুন্দনা নহয়, মই মানে ইয়াতে খুন্দি লৈছোঁ। আজি কেৰাহীত দি দিছোঁ, গৰম হৈ আছে। আৰু এতিয়া মই শুকান জলকীয়া দুটা দি দিছোঁ। শুকান জলকীয়া নেক্সট পিঁয়াজ জলকীয়া এনেকৈ দি দিছোঁ তেলত। ভাজি অকণমান ৰঙা হ'ব লাগিব। তাৰে পিছত মানে বনাই আছোঁ, আপোনালোকে চাই থাকিব। মোৰ ৰেচিপি কেনেকুৱা হয়, কেনেকুৱা দেখিলে মানে দেখিব ভাল লাগিলে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব আৰু চাই থাকিব মোৰ ভিডিঅ'বিলাক। এতিয়া মছলা আদা নহৰুখিনি দি দিছোঁ, ভাজি ল'লোঁ। এতিয়া ৰং গুড়া নিমখ দুটা দিম, এতিয়া ভাজি ল'ম। এতিয়া নিমখ দি দিওঁ। নিমখ ধুনীয়া কালাৰ হৈছে। এয়া মানে বেলেগ মছলা একো নাই কিন্তু দেই, মই একো দিয়া নাই, অকল আদা নহৰু দিছোঁ। নিমখটো দি দিলোঁ ইয়াতে। নিমখটো ভাজি লৈ এতিয়া অকণমান মছলাটো ভাজি এতিয়া মই বিলাহীটো দি দিম। বিলাহী এটা কাটি লৈছোঁ। এয়া বিলাহীটো দি দিলোঁ। বিলাহীটো ভাজি ল'ম। ভাজি লৈ ধুনীয়াকৈ ভাজি ল'ম। ভাজি লৈ অকণমান পানী দি দিম। পানীটো দিয়া মানে দি এয়া পানী দি ধুনীয়া মছলা ভাজি হৈছে। ধুনীয়া, খাবলৈ বহুত টেষ্টি হৈছে। কিন্তু আজি মাংসটো মানে ব্ৰইলাৰটো বনাম, মানে শুকান টাইপৰ বনাম, বেছি মানে জোল নবনাওঁ, এনেকৈ বনাম। এয়া ধুনীয়া হৈছে মছলা ভাজি। এয়া কালাৰটো মজা লাগিছে, ধুনীয়া লাগিছে। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে চাবচোন, চাই থাকোঁ মোৰ ভিডিঅ'টো চাব কেনেকুৱা হয় মোৰ ভিডিঅ'বিলাক। আৰু এতিয়া মাংসটো দি দিওঁ, ব্ৰইলাৰ মাংসটো অকণমান ভাজি লৈ আলুটো অকণমান দেৰিকৈ দিম। মাংসটো অকণমান ভাজি ল'ব লাগিব। ভাজি আছোঁ, ধুনীয়াকৈ ভাজি ল'ব লাগিব। আলুটো প্ৰথম দিলে মানে অকণমান আলুটো মানে মাংসটো মানে বেছি হেৰি হৈ যায়, সেইকাৰণে মানে আলুটো বেছি সিজি যায়, সেইকাৰণে মই আলুটো দেৰিকৈ দিম। এতিয়া অকণমান মাংসটো ঢাকি দিলোঁ। গেছটো অকণমান কমাই দিছোঁ। হৈছে। এতিয়া মই আলু দি দিম। মাংসটো ভাজা অকণমান হৈছে। এতিয়া মই আলুটো দি দিওঁ। এয়া আলু দুটা কাটি লৈছিলোঁ সৰু সৰুকৈ। আলু দুটা কাটি দি দিলোঁ ইয়াতে। ভাজি ল'ব, ভাজি আলুটো ভাজি থাকোঁতে সিজি যাব। পানী দি দিলোঁ অকণমান। বেছি পানী নিদিওঁ দেই, অলপ দিছোঁ, অলপমান পানী দিছোঁ। এয়া পানী আৰু নিদিওঁ, ধুনীয়া হৈ যাব, গ্ৰেভি হৈ যাব।
মানে বেছি জোল টাইপৰ নবনাওঁ, গ্ৰেভি টাইপৰ বনাম। এয়া চিকেন মছলা